So hi guys, welcome back to my channel Kumar Nibir Vlogs. আৰু মানে মই ইমান দিন ভিডিঅ' দিব পৰা নাই কাৰণ মই কলেজ যাই আছোঁ ইমান দিন মানে ক্ষতি কৰা নাই এদিনো তো ভাবিছোঁ আজি অলপ বাহিৰৰ মানে এখন দোকান অপেনিং হৈ আছে আৰু মোৰ জিক্সাৰ ভাইক লৈ নাযাওঁ কাৰণ 15 আগষ্ট আহি আছে চ' চেকেণ্ডিং বহি আছে নে মোৰ লাইচেঞ্চো অহা নাই তো নেনাও সেইকাৰণে মই নৱদাৰ লগত যাই আছোঁ আৰু এইফালে পুৰা একদম নৱদা হেলমেট চেলমেট মাৰি আহি গ'ল বল আৰু এতিয়া যাই আছোঁ নলবাৰী মানে জাপি হৈ আহিছোঁ ইফালে মানে ওচৰ হয় অলপমান যাই আছোঁ হিৰকদাৰ ষ্ট'ৰত কি ট্ৰেণ্ড আছিল এই চিত্ৰদাৰ মানে নতুন দোকান অপেনিং হৈ আছে বলক যাওঁ আৰু যাই আছোঁ নলবাৰীৰ অময়াপুৰত কাৰণ হিৰক ভাই এখন নতুন দোকান আজি অপেনিং হ'ব HB ট্ৰেণ্ডাৰ্ছ বুলি তো তাত যাই আছোঁ অপেনিং কৰিব আমাকো মাতিছে তাত তেনেহ'লে বলক যাই থাকে আমাক মানে মাতিছিল 11টাতে কিন্তু লাহেকৈ 11:30টাই বাজে তো দেৰি হ'ল চাগে বলকচোন যাই চাওঁ কি হয় পথাৰ এখনৰ মাজতে ৰৈ গ'লো মানে বঢ়িয়া পথাৰ আছে এইফালে আৰু এইফালে পথাৰ আছে আৰু আগত যে সেই ৰাস্তাটো আছে সেইফালে মানে বেতাল দাহঁতৰ ঘৰ ৰ'দ দিছে হে গাইজ কেলাই দিছে একদম আৰু দে আৰু কিবা চলিব লাগিব আৰু এনেকৈ গৰমে সহ্য কৰিব নোৱাৰোঁ সেইফালে ৰোৱানীবিলাক চাক না ৰ'দত কি মানে কিমান কষ্টত ৰুই আছে তো চেলুট আহি পালোঁ আৰু আহোঁতে আমাৰ দেৰি হৈ গ'ল বেতাল দাহঁতক ইতিমধ্যে অপেনিং কৰি দিলে দোকানৰ তাই পুৰা গৰমত মুখ মুচিবৰ কাৰণে ৰুমাল কিনি ল'লে ভাই মজা হিৰক ভাই পুৰণি দোকানখন আৰু ফ্ৰণ্টতে খুলিছে নতুন এখন HB ট্ৰেডাৰ্ছ নামেৰে তো ভিতৰত যাই দেখাই আছোঁ আপোনালোকক মোক কি মোবাইলৰ ষ্টক আছে তো এইফালে আছে হিৰক ভাই দোকানৰ অনাৰজন আৰু এইজন দাদাও মানে একেলগে মানে দুটাই মিলি পিনে দোকানখন খুলিছে মানে দাদা তোমালোকৰ তাত ছেকেণ্ড হেণ্ডত পোৱা যাব পারফেক্ট গেজেটস অনলি ডিলস অনলি মোবাইল ল্যাপটপ সেকেন্ড হ্যান্ড মোবাইল ল্যাপটপ ডিএসএলআর ডিল করা হয় এখন অল এসপি ডেটাস এখন নতুন মোবাইল ল্যাপটপ ডিএসএলআর ডিল করা হয় রিফাইন্যান্স হয়ে যায় গতখিনি হয়ে যায় এখানে তো কিছু ব্যাংকের রিফাইন্যান্স হয়ে যায় আলসি বিল গেলে এখানে তো ওলাই যাব কোনো প্রবলেম নাই ইমানখিনি সন্মান দিয়া বাবে ধন্যবাদ আৰু অপেনিং ৰাতিপুৱা বেতাল দাদা কৰিব রাতিপুৱা অলপ দেৰি হ'ল মানে অলপ হেৰি কৰি দিছে ন ফোন কৰিছিলোঁ মই দেৰি কৰি দিলা আৰু ধুনীয়াকৈ হিৰক ভাই মানে কফি দি দিলে খাবৰ কাৰণে তো বলক এটা চিনেমেটিক শ্বট চাওঁ যে চেমচাঙৰ এইটো ফোন লয় A14 5G তেতিয়াহ'লে আপোনালোকে এই 600 টকীয়া হেডফোনডাল ফ্ৰী পাব আৰু এই হেডফোনডালৰ 6 মাহ ৱাৰেণ্টি আছে তো চাক না আপোনালোকে কেনেকুৱা এটা অফাৰ পাই আছে মজা 13 বা 14ৰ কোনোবা এটা লয় যদি আপোনালোকে কিপেড মোবাইল এটা ফ্ৰী পাব এতিয়াতো সৰু অফাৰ চলি আছে আৰু ডাঙৰ অফাৰ আহিব এইটো ৰেডমি 10 হয় তো 4 দিন আগত লঞ্চ হৈছে তোমাৰ চৰা অফলাইন মাৰ্কেটত পাব বহুত টান আমাৰ তাত 2 দিন পিছ আছিল আৰু আহি যাব তো লাষ্ট এক পিছ আছে আৰু তোমাৰ 5G ষ্টাৰ্টিং হৈছে 12,900 পৰা তোমাৰ চাই লোৱা স্নেপড্ৰেগন 4 জেনেৰেশ্যন মোবাইল প্লেটফৰ্ম তুমি ভাল গেমিং ফোন হয় এইটো লুকছটো বঢ়িয়া হয় আৰু সেই অনলাইনত চাই মানে ইয়াত কিবা কমত পোৱা যাব নিশ্চয় 100 টকা হ'লে কমত পাব ভাই মানে ধৰা কিছুমান ব্ৰেণ্ডত অলপমান ধৰা ৰিয়েলমি অনলাইনত ডাউন পেমেণ্ট আছে অনলাইনত নতুন দাম আছে 14,999 টকা ধৰা এইটো আমি 200 মান টকা কমত দিম কিন্তু মই এটা বস্তু এটা দেখিছোঁ তুমি এইটো কথা স্যামসাং এটা মডেল এইটো কথাটো মানে ধৰি লৈছিলোঁ 12,000 টকা আছে অনলাইন প্ৰাইচ এইটো মই ধৰা 11,000 চনত তোমাক দি দিব পাৰিম সেইটো ধৰা যোন ব্ৰেণ্ড লৈ আহিব ব্ৰেণ্ড লৈ ডিছকাউণ্ট মতে 200 টকা কমত পাবে অনলাইন যদি আপোনালোকে এটা মোবাইলৰ অনলাইনত কিবা এটা দাম দেখা সেইটোতকৈ আপোনালোকে 100 টকা এটা হ'লেও কমত পাব আৰু 3 to 1% ডিছকাউণ্ট পাবাই 4,000 টকাত আপোনালোকে 8GB RAM পাই আছে এইটো ডেমো ফোনটো তো এইটোৰ ভিতৰত আছে সিল নুখুলো বাৰু যোনে কিনিব কোনে খুলিব সিলটো তো 4,000 টকা ন
এনে 7,500 লয় 500 টকা মই এইখিনি Discount কৰি দিব। এখানে ট্যাক্সি এখানে দি দিম আৰু 1,000 টকাত বা 4,500 টকা ভাল ফোন এটা বিচাৰি আছে এইটো ল'ব পাৰে তুমি পাইছি ইয়াত মোবাইলৰ বাহিৰে বোলে বেলেগ কিবা থাকিব মোবাইল তুমি এসি পাবা টিভি পাবা ফ্ৰিজ পাবা ৱাশ্বিং মেচিন পাবা গোটেইখিনি বস্তু পাই যাবা তো স্যামসাঙৰ এইটো যে ব্ৰেণ্ড পাই যাবা আপোনালোকে ভাবিব পাৰে বাৰু এইটোত কেনেকে হ'ব কাষত ষ্ট'ৰ ৰুম আছে বঢ়িয়া বঢ়িয়া চব পাব আপোনালোকে গৰমত আধা ঘণ্টা বাঢ়া এইটো ভাল লাগিছে আইজে দেই ই মানে কেমেৰাটো অন কৰি দিলে কিবা এটা বেলেগ প্ৰমোদ আছে যেতিয়া কেমেৰাটো হৈ থাকো ন তেতিয়া মানে নৰ্মেলি কৈ থাকো কেমেৰাটো অন এতিয়া সি কিবা এটা কৈছি কিবা এটা ক'লে সি বেলেগকে ক'ব অলপ মানে সেনেকুৱা মাতি যাবি এইটো চাওক আৰু এই নহয় এই পাৰ গৈছিলো মই দে যাওঁ দে নাই একো নাই লৈ 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 মই খাবৰ কাৰণে আনিছো স্কচ ভাইকো নিমন্ত্ৰণ কৰিছিল আহি গৈছি তো কেনাই কেনে মানে ভাল আছে মানে চাই আছো এতিয়া মানে মোবাইল চোবাইল থোৱা নাই মানে সিহঁতে চালা গৈছে না ভাগ কেইটাক লৈ দিছে কম পইচা লৈছে এখন দোকান এই ডেঞ্জাৰ আৰু এখন গুৱাহাটীত দিব বুলি সিহঁতে ভাবছি নেকি বাকী আহিলো ভাল লাগছে চাহ তাহ খালো আৰু কিবা তুমি কি খালা না কিবা খালো খালো কফি খালো চাহ খালো ইয়াহ দক গাইছ চুলিকেইডাল দীঘল হৈছে অলপ 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 মই খুৰে দিছিলো একদিন খুৰে দিছো অলপ আহিছি দে তই যাও নেকি যাও যাও বাই বাই দে দে ইয়াতে বোলে ঠাণ্ডাও খুৱাই সেইকাৰণে ঠাণ্ডা লৈ আহিছি দে আর খাওয়াই খাওয়া আৰু আজি খাবা ধৰে আহিছি তুমি লোকেশ্যনটো কৈ দিয়া দোকানখনৰ লোকেশ্যন হ'ল নলবাৰী কমিয়াপুৰ বামুণ্ডী চক তোমাৰ হাজোৰ পৰা আহিলে নাইৰা তেল দিব পাৰ সেইকাৰণে ৰাইট চাইড দিব লেফ্ট চাইড হ'ব আকৌ আৰু তোমাৰ নলবাৰীৰ পৰা আহিলে তোমাৰ বৰ্মন মটৰ্ছ পাৰ সেইকাৰণে ৰাইট চাইড হ'ব আপোনালোকে একবাৰ চেক কৰি যাব নিকিনিলেও আহি যাব আৰু বঢ়িয়া